পথাৰৰ মাজৰ সৰু আলিয়েদি গৈ আছোঁ এখন গাঁৱলৈ। প্ৰথমতে চাই লওক এই ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য ৰাস্তা পথাৰৰ মাজেদি যোৱা। কোন গাঁৱলৈ যোৱা এইটো? 2 নং সৰুদিৰাত। এতিয়া আমি আমাৰ গন্তব্যস্থান পাই গ'লোহি আৰু আহি ইয়াত আমি কাক কাক লগ পাইছোঁ, কি কি কৰিছোঁ সকলোকে দেখুৱাই যাম। এয়া সৰু কণমানি এজনীক লগ পাইছোঁ। তাৰ পিছতে এগৰাকী বাইদেৱে এশাৰী ধুনীয়াকৈ খেৰী গাই শুনোৱালে আমাক। ভিতৰতে বন্তি জ্বলাই হৰি নামে ললো তুলসীয়ে হাঁহি হাঁহি তুলসীয়ে ধাৰি বৃন্দাবনত বিলাপৰে জীয়ৰ অধিকাৰী গোসাঁই আহি সোমালেহি নেদেখিলো আমি অনাচাৰী আমি তাৰপিছত এয়া অকণমান গুণগুণাইছে টোকাৰী। আকৌ এইফালে আৰম্ভ হৈছে বিহু। বিহু নহ'লে বোলে আজি আধৰুৱা হৈ ৰ'ব এই অনুষ্ঠান। মানে আমি লগ পোৱাৰ যিটো আনন্দ ফূৰ্তি। আৰু এগৰাকী বাইদেউ গাইছে বিহু। সঁচাকৈ বহুত ভাল লাগিল সময়খিনি। তেওঁলোকৰ আদৰ যতন আৰু মৰম চেনেহৰ কথাখিনিতো নকওঁৱেই আৰু। গোটেই পৰিৱেশটোৱে মানে ইমান এটা সুন্দৰ নিভাঁজ আৰু ভাল লগা আছিল, মই ভাষাৰে আজি বৰ্ণনা কৰি শেষ কৰিব পৰা নাই। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকৰ পৰা বিদায় ল'লোঁ আৰু পথাৰৰ মাজৰ সেই ধুনীয়া সৰু আলিটোৱেদি ঘৰলৈ উভতিলোঁ। আজিৰ ভিডিঅ'টি ইমানেই আছিলে। ধন্যবাদ সকলোলৈকে। বাই বাই।